হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। প্ৰথমতে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি কালি জেঠিহঁতৰ ঘৰৰ পৰা মামাহঁতৰ তাত আহিলোঁ। তাৰপিছত তাৰ পৰা একলেণ্ড ফুৰিব আহিলোঁ। কিন্তু দুখৰ কথা যে মাহীহঁত আহিব নোৱাৰিলে ভিতৰত। আগতকৈ টিকেটৰ প্ৰাইচ বহুত বেছি আৰু সেইটো কথা আমি গম নাপাওঁ। সেইবাবে আমি এতিয়া আহি পালোঁ, মানে গম নাপাওঁ আৰু পইচা যে ইমান বেছি হয়, সেইকাৰণে মাহীহঁত ফিৰি যাব লগা হ'ল। আৰু আমি এতিয়া ভাইটি আৰু মই আহিলোঁ, ভাইটি দেখা নাই নে, সেইকাৰণে ভাইটিৰ লগত ময়ো আহিলোঁ আৰু চান্সটোতে। এতিয়া আমি বেগ চেগ থৈ কিনে কাপোৰ চেঞ্জ কৰোঁ ৰ'ব। তো আমি এতিয়া এনেকৈ বেগ থ'ব আহিছোঁ আৰু আহি কিনে এতিয়া এইগিলাখন খেলিম আৰু মোৰ মোবাইলটো ৱাটাৰপ্ৰুফ নহয় যে, সেইকাৰণে ভিডিঅ' বনাই থাকিব নোৱাৰিম আৰু খেলা পানীৰ পৰা উঠি আহি কিনে মই ভিডিঅ' কৰিম। এতিয়া নকৰোঁ আৰু বাই বাই। তো এইটো লকাৰ হয়, লকাৰত বেগটো থওঁ, কাপোৰ চেঞ্জ কৰোঁ, কৰি কিনে এতিয়া পানীত খেলিব যাওঁ আৰু লগ পাই আছোঁ পিছত। হেল্ল' গাইজ, বহুত সময়ৰ মূৰত লগ পালোঁ। পূৰা পানীত খেলিলোঁ, খেলি কিনে এয়া কাপোৰ চেঞ্জ কৰি এয়া ডাব্বাত উঠিব লৈছোঁ। এয়া ডাব্বাত উঠি কিনে কিবা এটা খাই ঘৰলৈ যাম আৰু বেছি দেৰি নকৰোঁ, কাৰণ মাহীহঁতো নাই নে, এই ভাইটি আছোঁ, সেইকাৰণে আপোনালোকক পিছত লগ পাই আছোঁ ৰ'বা। আগে তাতে উঠি লওঁ। আমি মাহীহঁতৰ লগত আহি থাকোঁতে বহুত এক্সাইটেড হৈছিলোঁ, কিন্তু সিহঁত ভিতৰত আহিব নোৱাৰাৰ বাবে অলপ মনটো বেয়া লাগি আছে। আমিও নগ'লোঁ আৰু, কিন্তু ভাইটিয়ে দেখা নাই, সেইকাৰণে আহিব লগা হ'ল আৰু নহ'লে সিহঁতৰ লগত আমিও ঘৰত গুচি আহিলোঁ হয়। মই এতিয়া উঠি আহিলোঁ, ভাইটিবেলা নিজে মই একলাই উঠিলোঁ। এইবাৰ বেলেগ এটা আছে ৰ'ব, সেইটোত উঠি লওঁ। এতিয়া ৰেলত উঠিছোঁ ৰ'ব, ৰেলত উঠিবৰ মন নাছিল, বহুত লাহে লাহে যায় সেইবাবে। কিন্তু ৰেলখনত উঠিলে সকলোবোৰ বস্তু দেখা পায় আৰু সেইকাৰণে উঠিলোঁ। আৰু তেতিয়া যে কৈছোঁ এইটো লকাৰ ৰুম, এইটো লকাৰ ৰুম নহয় আচলতে, মোৰ কোৱাত ভুল হৈছিল। ইয়াৰ পৰা তলা চাবি ল'ব লাগে ভাড়াত, আৰু মোবাইলৰ কাভাৰো পায়, কিন্তু মই গম নাপাওঁ কথাটো, নহ'লে ময়ো ল'লোঁ হয়। সেইকাৰণে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু লকাৰ ৰুম ছোৱালীৰ বেলেগ, ল'ৰাৰ বেলেগ আছে আগৰ ফালে। যোৱাসকলে জানেই, মোক তথাপিতো কৈ দিছোঁ আৰু ভিডিঅ'টোত। যাই আছোঁ। এয়া লকাৰ ৰুম আৰু চেঞ্জিং ৰুম দুয়োটা একেলগে আছে।
আৰু চেঞ্জিং ৰুম আৰু লকাৰ ৰুম দুয়োটা একেলগে আছে, কিন্তু ল'ৰাৰ বেলেগ ছোৱালীৰ বেলেগ। আৰু এইফালে চাওকচোন কি ধুনীয়া ধুনীয়া। এতিয়া অৱশ্যে কিছুমান বন্ধ আছে, গৰম বন্ধ দিলে খোলা দিলে হয়। যিহেতুকে গৰম বন্ধ চলা নাছিল আমি যেতিয়া গৈছিলোঁ। ৰেলখন ঘূৰি ঘূৰি গেট পোৱা কাৰণে ভাইটিয়ে নলবাৰী পোৱা বুলি কৈছে। এনে ধেমালিটো মোৰ হাঁহিয়ে উঠিছে। এতিয়াও কিছুমানে পানীত খেলিয়ে আছে, মানে বহুত দেৰি হ'ল। ইমান দেৰিলৈকে খেলি থাকিলে বেমাৰো হ'ব আৰু ইমান খেলিবও নোৱাৰি। আৰু সোঁফালে ঢৌ আছে, ঢৌটো কিন্তু মজা লাগে। আৰু এইটো চুইমিং পুল বহুত মানে দ হয়। মই যোৱাবাৰ আহোঁতেও পানী খোৱা গৈছিল, এইবাৰো খোৱা গৈছে। এতিয়া আমি ট্ৰেইনৰ পৰা নামিলোঁ, ভাইটিয়ে কোৱাৰ নিচিনা নলবাৰী পালোঁ। এতিয়া বেলেগ এটাত উঠিব গৈ আছোঁ, কিবা কয় জোলনাই কয় নে কি কয়, বহুত ভয় লাগে। আৰু উঠিব যাওঁতে বহুত ভয় লাগি আছিল, কিন্তু যেতিয়া উঠি নামিছোঁ তেতিয়া বহুত ভাল লাগিল। মানে মই এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, য'ত ভয় থাকে সেইটো কাম শেষ হোৱাৰ পিছত বহুত ভাল লাগে। আৰু পিছৰ ল'ৰাকেইটাই কৈ আছে চকুমুজি কথা পাতি থকা, আৰু জালুকবাৰী গণেশগুৰি সেইবিলাক বকি আছে। মানে কিছুমানে ভয় কৰে, উঠিব খোজে কিন্তু ভয় কৰে, সেইকাৰণে সিহঁতে কথা পাতি থাকিবলৈ কৈছে। সেইটো চলা ল'ৰাজনে কোৱা শুনিছোঁ, এইবিলাক চাই চাই ভাত খাবৰে মন নোযোৱা হৈছে। মানে কিছুমানে ভয়তে বমি কৰে যে, সেইকাৰণে কৈছে চাগে। লগৰ এজনক কৈ থাকোঁতে মই শুনিছিলোঁ। মোবাইল নালাগে দেই, মোবাইল দিছে। কি হয় আকৌ নহয় पानी हम पानी इसके नीचे रखा दिया এতিয়া ভাইটিক গাড়ী চলাব দিছোঁ ৰ'ব। মানে মই জানো আৰু সি গাড়ী চলাব বহুত ভাল পায়, সেইকাৰণে সি এইটো ভাল পাব বুলিয়ে মই তাক যাব দিছোঁ। মই নগ'লেও যিহেতুকে নাজানো সেইবাবে। আৰু এইখন গাড়ীত দুটাকৈ উঠিব নিদিয়ে, যিহেতুকে ডাঙৰ ডাঙৰ মানুহ, সেইকাৰণে এনেই সৰু ল'ৰা ছোৱালী উঠিব পাৰে আৰু, কিন্তু ডাঙৰ ডাঙৰ নোৱাৰে। আৰু মই যিহেতুকে চলাব নাজানো সেইকাৰণে নগ'লোঁ, তাকে যাব দিলোঁ, মোৰ মনে নগ'ল যাবলৈ।
গাড়ী চলাই বহুত ভাল পালে সেইকাৰণে খেলা ভিডিঅ' চেলা কৰি হ'ল আৰু থাকোঁতে এতিয়া বাই যাওঁ বাই আৰু দিছে মই গম পালোঁ আৰু মানে পথ থাকান্তে চিধু আকলাই নাই আমাৰ ইয়াতো নাই আৰু বেলেগ কয় নাই আৰু চিনি নাপালে এতিয়া পোহৰে থাকাত আৰু অলপ হ'লেওতো চিনি পাম আৰু যাম হ'ব আৰু তাৰ পাছদিনা আমি ঘৰত গুচি আহিলোঁ এয়া চাওকচোন বানপানী কমাই নাই আমি গুৱাহাটীত যাওঁতে পানী হৈছিল এতিয়ালৈ কমাই নাই এই ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই